জ্যোতি আমি মঙ্গল ধ্বনি, মঙ্গল জ্যোতি আমি মঙ্গল ধ্বনি। মঙ্গল বোধর আমি হাতরঙি বাণী, আমি জীবন মাটির পলুখুৱা প্রীতি। হাঁহি কান্দোনৰ সংগমিতি, ও হাঁহি কান্দোনৰ সংগমিতি। মঙ্গল জ্যোতি আমি মঙ্গল ধ্বনি, মঙ্গল ধ্বনি আমি মঙ্গল জ্যোতি। আমি শব্দ সুস্থ, আমি বর্ণ বৈভৱ, আমি শব্দ সুস্থ, আমি বর্ণ বৈভৱ, আমি সজাগতাৰ নতুন গৌৰৱ, মংগলময়তাৰ কথা অভিনৱ। সত্য প্ৰকাশৰ আমি অনিৰ্বাণ গতি, আমি উৰ্বৰা হিয়া বাখৰুৱা বাঁহী। হাঁহি কান্দোনৰ সংগমিতি, ও হাঁহি কান্দোনৰ সংগমিতি। মঙ্গল জ্যোতি আমি মঙ্গল ধ্বনি, মঙ্গল ধ্বনি আমি মঙ্গল জ্যোতি। রবি সমল আমি, রবির সমল আমি, আমি মানবী মঙ্গল। দহু আঙুলিৰ ভকতি অনল, আমি মঙ্গলময়ৰ প্ৰকাশ বিকল। আমি সঁচা মানুহৰ প্ৰমূল্য প্ৰবল, আমি জীৱন যুঁজত অজেয় অটল। মঙ্গল জ্যোতি আমি মঙ্গল ধ্বনি, মঙ্গল জ্যোতি আমি মঙ্গল ধ্বনি। মঙ্গল বোধৰ আমি হাতৰঙি বাণী, আমি জীবন মাটিৰ পলুখুৱা প্রীতি। হাঁহি কান্দোনৰ সংগমিতি, ও হাঁহি কান্দোনৰ সংগমিতি। মঙ্গল জ্যোতি আমি মঙ্গল ধ্বনি, আমি মঙ্গল জ্যোতি আমি মঙ্গল ধ্বনি। মঙ্গল ধ্বনি আমি মঙ্গল জ্যোতি, আমি মঙ্গল জ্যোতি আমি মঙ্গল ধ্বনি। মঙ্গল জ্যোতি মঙ্গল জ্যোতি।
जितु एहि भकतक नमो रहमय मागो मस्तक मणि निज भक्तर बैसा भजो हेन देव जडपति। কি নাম দিম এই বিশালতা বোধৰ, কি ব্যাখ্যা দিম এই ব্যাপকতাৰ? কাৰ হৃদয় ইমান প্ৰাণময়ী, কাৰ পৰাণ ইমান মৰ্মস্পৰ্শী? এই হৃদয়, এই পৰাণ মহাপুৰুষৰ। এনে সুগভীৰ অভিব্যক্তি পৰমেশ্বৰৰ আশিক ধন্য সজ্জনৰ। সমৰ্পণ কিংবা আত্মনিবেদনৰ পৰমতম প্ৰকাশেৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই ৰচনা কৰা নামঘোষাৰ এনেবোৰ পদে অনাখৰী লোকৰ পৰা আৰম্ভ কৰি আক্ষৰিক জ্ঞানলব্ধ ব্যক্তি, ৰজা প্ৰজা সম্ভ্ৰান্ত নিঃস্ব সকলোৰে মন প্ৰাণ আলোড়িত কৰে। প্ৰাৰ্থনাৰ এই প্ৰাণময় শব্দ ব্যঞ্জনাৰ মাধ্যমেৰে মানুহে প্ৰৱেশ কৰিব পাৰে আধ্যাত্মিক অনুভূতিৰ এক অনন্য জগতত, যিখন জগতত আছে মাথো পৰম প্ৰাপ্তিৰ নিৰৱচ্ছিন্ন কেৱল আনন্দ, আনন্দ আৰু পৰমানন্দ। আমাৰ মহাবিষ্ট দৃষ্টিৰে বুটলিব নোৱাৰে এই বিশালতাৰ পৰিধিক।
মাথো অনুভৱত ঋণি ঋণি বাংময় হয় এক অবুজ প্ৰশান্তিৰ ব্যঞ্জনা। এই বিশালতাত ডুবিলে মনলৈ সাহস আহে। মানুহ হিচাপে পৰম নিৰাপত্তা অনুভৱ কৰোঁ। বিশ্বাসৰ বুনিয়াদ ক্ৰমশ গ্ৰাহতৰ হয়। এই অন্তৰ্মুখী যাত্ৰাই আমাক লৈ যায় আলোকৰ দেশলৈ, সমন্বয়ৰ ক্ষেত্ৰলৈ আৰু সাতুৰঙী ৰামধেনুৰ ৰাজ্যলৈ। এই বিশ্বাসৰ লাখুটিৰ ওপৰত ভেজা দিয়েই আগবাঢ়ে জীৱনৰ যাত্ৰা। বেদৰ গোপত বিষ্ণু নাৰায়ণ দৈৱকীত হন্তে সাক্ষাৎ ভোলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ প্ৰচাৰে ৰাণী যশ ধৰ্ম বিপৰীত। মহাপুৰুষ মাধৱদেৱৰ জীৱন পৰিক্ৰমা বৰ্ণাঢ্যতাৰে ভৰপূৰ। বিপৰ্যয়ৰ কোবাল ধুমুহাই তেওঁকো পীড়িত কৰিছিল বাৰুকৈ। জীৱনৰ প্ৰাৰম্ভণি বেলাত বিপৰ্যস্ত হৈ তেওঁ জন্মস্থান লেটেকুপুখুৰী এৰি পিতৃ মাতৃ সহিতে একালৰ সোৱণশিৰি নদীৰ উপনৈ ঘাগৰৰ পাৰত বাস কৰা পিতৃৰ পৰম সুহৃদ বন্ধু ঘাগৰি মাঝি ওৰফে গোবিন্দ মাঝিৰ গৃহত আশ্ৰয় ল'বলগীয়া হৈছিল। মাঝিয়েও মানৱতাবোধৰ উমাল হাত আগবঢ়াই পৰম মিত্ৰ গোবিন্দগিৰিৰ পৰিয়ালটোক নিজৰ বুকুৰ কুটুম্ব জ্ঞান কৰি সযতনাই দিছিল আতিথ্যৰ বহল মজিয়া। আমি এই তথ্যচিত্ৰৰ জৰিয়তে মহানুভৱী ঘাগৰি মাঝিৰ জীৱনৰ কিছু দিশ তুলি ধৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু লগতে সোৱণশিৰি নদীৰ বিধ্বংসী কাল ৰূপকো চৰ্চাৰ আওতালৈ আনিব খুজিছোঁ। আমি বহুত দিনৰ পৰাই এই ঘাগৰি মাছৰ বিষয়টো আলোচনা কৰি আহিছোঁ। আপোনালোকৰ সকলোৱে জানে এই বিষয়লৈ আমি আমাৰ সমাজৰ পৰাও বহু কথা প্ৰশ্ন উদয় হয়। আগতে কি আছিলে কি নাই, এই গুৰুজনা মাধৱ পুৰুষজনাৰ লগত সুসম্পৰ্ক থকা বুলিও শুনো। এতিয়া আমিতো উঠি অহা প্ৰজন্মই এই বিষয়ে এতিয়া আপোনালোকৰ পৰা জানিলেহে জনা নহয় জানো? সেইকাৰণে মই ভাবিছোঁ এই আমাৰ আটাইতকৈ জ্যেষ্ঠ বা আপুনি যদি আমাক অকণমান জনায় আমি বৰ উপকৃত হৈ গৈছিলে। আকৌ আমি আমাৰ নিজৰ পিছৰ পৰ্যায়কো আমি জনাব পাৰিম। কিন্তু মোৰ হ'লে বৰ আগ্ৰহ আছে আপোনালোকৰ এই কথা আপোনালোকৰ মুখৰ পৰা শুনিবলৈ। তাকে আৰু মই আপোনালোকৰ ওচৰত একেবাৰে সেৱা নিবেদন কৰিছোঁ যাতে দুআষাৰ হয় আৰু কৃষ্ণ। শ্ৰদ্ধাৰ মা সমস্ত আৰম্ভণি হ'ল। আমি ঘাগৰি মাঝিৰ বিষয়ে অৱশ্যে আমিও বৰ বিশেষ সবিশেষটো নাজানো, কিন্তু আমি এই কথাই জানো, আমি গুৰুচৰিত্ৰত পাইছোঁ। কাৰণ ঘাগৰি মাঝিৰ লগত গোবিন্দগিৰি এটা বন্ধুত্ব স্থাপন আছিলে। ঘাগৰি মাঝিৰ সন্ধান আমাৰ অব্যাহত আছে। আজি আমি উপস্থিত হৈছোঁ হাতীলুং হাইস্কুলৰ প্ৰধান শিক্ষক তথা শংকৰী সংস্কৃতিৰ সাধক শ্ৰীযুত ধনেশ্বৰ তামুলী ফুকনদেৱৰ বাসগৃহত। আহক আমি তেখেতৰ পৰা ঘাগৰি মাঝি সম্পৰ্কে দুআষাৰমান জানি লওঁ। ঘাগৰি মাঝি মাধৱদেৱ যেতিয়া ৰঙাজান উজিৰতলত জন্ম হৈছিলে, জন্ম হোৱাৰ পাছত তেওঁ 7 বছৰ বয়সতে তেওঁ লেটেকুপুখুৰী পাৰত ঘৰ বনাই দিছিলে হৰিঙা বৰাজীৰ নেতৃত্ব উদ্যোগত। তাতে তেওঁ 7 বছৰ আছিল বুলি আমি জানো। 7 বছৰ থকাৰ পাছত হৰিঙা বৰাৰ অলপ ৰজাৰ ৰাজ আদেশৰ কিবা ৰোষত পৰিছিল। এই ৰোষত পৰোঁতে তেওঁ অলপ পলাই থাকিবলগীয়া হৈছিল। গোবিন্দগিৰিয়ে মাধৱদেৱৰ দেউতাক গোবিন্দগিৰিয়ে ভাবিলে যে আমাৰ ওপৰতো এনেকুৱা ৰোষত আমি পৰিব পাৰোঁ। তেওঁ সেই তাইৰ পৰা আঁতৰি যাবৰ কাৰণে চিন্তা কৰি তেওঁ সম্পৰ্কীয় এঘৰ মানুহৰ ঘৰলৈ তেওঁ বাট ল'লে।
তাৰপাছত তেওঁ সেই সময়তে তেওঁ সেই গোবিন্দকে ঘাগৰি মাজিলে মনত পৰিছে ঘাগৰি মাজি আন এটা নাম গোবিন্দ আছিলে তেওঁৰ নামো মাধৱদেৱৰ দেউতাকৰ নামো গোবিন্দগিৰি গতিকে মাজিজনৰ নামো আচল নামটো গোবিন্দ সেই গোবিন্দ দুইজনৰ গোবিন্দ নামটো থকাৰ কাৰণে তেওঁলোকৰ মাজত এটা বন্ধুত্ব স্থাপন হৈছে সেইকাৰণে বোধহয় তেওঁ সেই বন্ধুজনলৈ তেতিয়া মনত পৰিলে মনত পৰাৰ পাছত তেওঁলোকে মাধৱদেৱৰ লগত লৈ দেউতাকে মাঝি অনুসন্ধানত আহিলে আৰু ঘাগৰি মাঝিৰ ওচৰত মানে পালেহি ইতিহাসৰ বুকুত স্থান পোৱা লখিমপুৰৰ প্ৰখ্যাত অঞ্চল ঘাগৰ এই ঘাগৰ অঞ্চলতেই বাস কৰিছিল ঘাগৰি মাঝিৰ সম্পৰ্কে আপোনাৰ পৰা আমি দুআষাৰমান জানিব বিচাৰিম যিহেতু আপুনি যুগনায়ক শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ নামৰ দুখন বিখ্যাত গ্ৰন্থ ইতিমধ্যে ৰচনা কৰিছে গতিকে আপোনাৰ ওচৰত আমি ঘাগৰি মাঝিৰ পৰা কিছু কথা জানিব বিচাৰিম লেটেকুপুখুৰীত গোবিন্দগিৰিৰ এটা সময়ত বৰ দুৰ্যোগ আহিছিলে তেওঁক ৰাজনৈতিকভাৱে আৰু আৰ্থিকভাৱে দুইভাৱেই তেওঁ ক্ষতিগ্ৰস্ত হৈছিল সংকটপূৰ্ণ অৱস্থাত পৰিছিল আৰু সেইকাৰণে লেটেকুপুখুৰী এৰি তেওঁ যাবলগীয়া হৈছিল আৰু তেওঁ বিভিন্ন ঠাইতে ভ্ৰমণ কৰিছিলে আৰু বিভিন্ন বন্ধুৰ ওচৰলৈ গৈছিলে আত্মীয় কুটুম্বৰ ওচৰলৈ গৈছিলে আৰু গৈ যেতিয়া তেওঁলোকৰ পৰা কোনো সহায় নাপালে আনকি মাজুলীতো তেওঁৰ এজন সম্পৰ্কীয় লোকৰ ঘৰলৈ গৈছিলে কোনো সহায় নাপাই মনৰ দুখত তেওঁ পুৰণা বন্ধুলৈ মনত পৰিলে সেই পুৰণা বন্ধুলৈ মনত পৰি তেওঁ 3 দিন বাট কৰি পায় তেতিয়া যাতায়াতৰ ব্যৱস্থা নাছিল 3 দিন বাট কৰি পাই গৈ তেওঁ ঘাগৰি মাঝিৰ স্থান পাইছিল ঘাগৰি মাঝি এনে এজন দয়ালু ব্যক্তি আছিল যিজনে গোবিন্দগিৰি পৰিয়াল গোবিন্দগিৰি 3জনীয়া পৰিয়ালটোকে প্ৰায় 8 বছৰ দিন সকলো সুবিধা দি ভৰণ পোষণ দিছিলে আনকি মাটি ভেটি দি তেওঁলোকক সংস্থাপন কৰি দিছিলে ঘাগৰি মাঝি তাত থাকোঁতেই তেওঁৰ উৰ্বশী নামৰ এগৰাকী ছোৱালী জন্ম হ'ল সেই ছোৱালীগৰাকীও ডাঙৰ হ'ল গোবিন্দগিৰিৰ এটা চিন্তা হ'ল যে এই ছোৱালী যিহেতু ঘাগৰ অঞ্চলতে কায়স্থ মানুহ নাই গতিকে এই ছোৱালীজনীক বিয়া দিয়াৰ কাৰণে মোৰ যথেষ্ট অসুবিধা হ'ব সেইকাৰণে তেওঁ সেই অঞ্চলৰ পৰা গৈ কায়স্থ মানুহ থকা এটা অঞ্চললৈ যোৱাৰ এটা পৰিকল্পনা কৰিলে আৰু তেতিয়া ঘাগৰি মাঝিয়ে সেই তেওঁক যিটো যোৱাৰ সুবিধা সেই সুবিধাখিনি কৰি দিছিল আনকি এক নাও বস্তু দি প্ৰায় এবছৰ কাল খাব পৰা কৰি সমস্তখিনি দি তেওঁক সন্মানে বিদায় দিছিল আৰু লগত 2জন নাৱৰীয়াও পঠাই দিছিল একালৰ সোৱণশিৰি নদীৰ উপনৈ ঘাগৰ শান্ত সমাহিত ঘাগৰ দুপৰে শস্য শ্যামলা ভূমি এই ঘাগৰ নদীৰ কাষতে ঘাগৰি মাঝিৰ ঘৰ বৰ্তমান আগ্ৰাসী সোৱণশিৰিৰ বুকুত জাহ যোৱা বেতনী গাঁৱত ঘাগৰি মাঝিৰ বাৰী তেখেতৰ বাৰীখনৰ অৱস্থিতি এনেধৰণৰ উত্তৰে ঘুণাসুতি দক্ষিণে বাধাকৰা আৰু সোণোৱাল গাঁও পূবে দৰগে গাঁও আৰু পশ্চিমে মগুৱা চুক আমি জানো যে নদীয়ে গতি সলায় বিভিন্ন ধৰণে নদীৰ এৰাসুতিটো পৰিণত হয় আমি সোৱণশিৰি দেখিছোঁ ঢকুৱাখানা মহকুমাৰ সীমাৰ পৰা ক্ৰমান্বয়ে এইফালে আহি আছে লখিমপুৰ চহৰৰ মুখে আহি আছে এই আমি আজি যিটো পৰিৱেশত আছোঁ সোৱণশিৰি নদীৰ এই যে মানে সলনি হোৱা গতিটো এইটো কেতিয়াৰ পৰা হৈছে বুলি আপুনি ভাবে এইটো গতি মই জনাত আমাৰ জন্মৰ পৰা বুলি ক'ব পাৰোঁ আৰু হয় সোৱণশিৰি নদী বাকুটোৰ ওচৰতে আছিলে বাকুটো তালৰ ওচৰতে আছিলে তাৰ পৰা আমাক তেলি লৈ 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 আপোনাৰ গাগৰ ওচৰ চপাই গাগৰ ওচৰ চপাই পেলাই এই 2000 নি তেতিয়া পুনৰ আপোনাৰ একদম মানে তত কাটৰি চাপৰি ভীম পৰা হৈ সোৱণশিৰিয়ে গতি কৰি গাগৰৰ লগ লাগি ইয়াতে প্ৰকাণ্ড মানে এতিয়া ঘাগৰ নদীৰ অস্তিত্বটো নাই এতিয়া সোৱণশিৰিৰ লগত মিলি গ'ল মানে এতিয়া ঘাগৰ বুলি বেলেগ নাই দেউতা আপুনি ৰবিৰাম মেধি
যাক মানে বৈষ্ণৱ বুঢ়া বুলি কয় তেখেতৰ সম্পৰ্কে আমাক অকণ দুআষাৰমান কওকচোন তেখেতৰ সম্পৰ্কে তেখেতৰ নামটো ৰবিৰাম মেধি বুলি বৰকে মানে এৰি নাজানো তেখেতক প্ৰায় আমাৰ ইয়াৰ সকলোৱে বৈষ্ণৱ বুঢ়া বুলি কয় বৈষ্ণৱ বুঢ়া বুলি কয় বৈষ্ণৱ বুঢ়া তেখেতে কৈছিল যে গাগৰি মাঝিৰ মই নাতি গাগৰি মাঝিৰ নাতি নাতি সেইকাৰণে তেখেতে গাগৰি মাঝিৰ যিজন মহাপুৰুষে ইয়াত 14 বছৰ কাল কটাইছিলে সেইকাৰণে এই জেগাটোত স্মৃতিস্বৰূপে কিবা এটা কৰিম বুলি তেখেতে ইমান মানে আপ্ৰাণ চেষ্টা কৰিছিলে কিন্তু কৰিলে কি হ'ব এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা আপোনাৰ একো মানে কাৰ্যকৰী কৰিব ধন্যবাদ ঘাগৰি মাঝি সদাগৰ ঘাগৰি মাঝি সম্ভ্ৰান্ত ঘাগৰি মাঝিৰ হৃদয় নিৰ্মল আৰু বহল ঘাগৰি মাঝিৰ জীৱনক লৈ লোককাহিনীৰ অন্ত নাই মাঝিৰ বাৰীখনক লৈ আজিও বহু অলৌকিক কাহিনী জনমানসত প্ৰচলিত হৈ আছে যিবোৰ কাহিনীয়ে অনুসন্ধিৎসু ব্যক্তিৰ মন ৰোমাঞ্চিত কৰে সোৱণশিৰি যে মই সোঁতৰ বিপৰীতে গৈ মোৰ দুচকুত আজি দুধাৰি চকুলো কিমান যে শান্তি আছিল ইয়াত শস্য শ্যামলা ঐশ্বৰ্য বিভূতি সকলো আছিল মোৰ সুন্দৰ সেউজীয়া নান্দনিক প্ৰকৃতিৰ প্ৰাচুৰ্যও অপৰিসীম কিন্তু আজি কংক্ৰিটৰ উপত্যকালৈ মই গতি কৰিছোঁ বৃহৎকায় যন্ত্ৰৰ ঝনঝননি সুলভ ইয়াত কুলি কেতেকীৰ মাত আজি কেনিবা লুকাল উদ্ভাৱনী শক্তিৰে মই আকৌ উজলিম ক্ষণস্থায়ী হ'ব তোমাৰ এই বিজয় দুৰ্বাৰ গতিৰে মোৰ এই যাত্ৰা হ'ব অবিৰাম আৰু অবিৰত কাৰণ সোৱণশিৰি যে মই ঘাগৰ সোৱণশিৰিৰ বাস্তৱিক প্ৰেক্ষাপট আজি অতি ভয়াৱহ বুলি ক'ব পাৰি সোৱণশিৰিয়ে নিজৰেই উপনৈ ঘাগৰক বুকুত সাৱটি প্ৰবাহিত হোৱা দিন ধৰি পৰিস্থিতিয়ে অন্য ৰূপ লোৱাটো এই নদীপৰীয়া মানুহৰ লগতে আমিও প্ৰত্যক্ষ কৰি আহিছোঁ একালৰ স্বৰ্ণগৰ্ভা সোৱণশিৰি আজি শান্ত সমাহিত নহয় প্ৰাকৃতিক কাৰণৰ লগতে মানৱসৃষ্ট কেতবোৰ কাৰণত সোৱণশিৰিয়ে দেখুৱাইছে আজি নিজৰ কালৰূপ জৈৱ বৈচিত্ৰৰ আকাৰ স্বৰূপ স্বৰ্ণনন্দিনী সোৱণশিৰিৰ ভৱিষ্যতক লৈ আজি বহুতো প্ৰশ্ন উঠিছে ঘাগৰি মাঝিৰ বিচৰণস্থলী তাহানিৰ ঘাগৰ আজি এক স্মৃতি বানপানী খহনীয়াই হলঠেকত পেলোৱা নদীৰ দুই পাৰৰ মানুহৰ বাবে সোৱণশিৰি আজি এক অজান শংকা আৰু দুৰ্ভাৱনাৰ কাৰণ হৈ পৰিছে মনত সৃষ্টি হোৱা এনেবোৰ চিন্তা ভাৱনাৰ সমাধান বিচাৰি আমি কাষ চাপিছিলোঁ লখিমপুৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী চিন্তাবিদ আৰু সাহিত্যিক উদয় শংকৰ হাজৰিকাদেৱৰ ওচৰত পৃথিৱীৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে নদীক কেন্দ্ৰ কৰিয়ে মানুহৰ সভ্যতা সংস্কৃতি গঢ় লৈ উঠিছে আমি যদি নীল নদীৰ সভ্যতাৰ কথা যাওঁ বা টাইগ্ৰিছ ইউফ্ৰেটিক্স নদী বা সিন্ধু সভ্যতাৰ কথা যাওঁ তাত নদীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ঠিক সেইদৰে ভাৰতবৰ্ষৰ গোদাবৰী যমুনা গংগা বা কৃষ্ণা নদী এইখিনি এটা ইতিহাসৰ পাতত এটা নাম খোদিত কৰিবলৈ সক্ষম হৈছে আমি অসমৰ পটভূমিত যদি আহোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱে ইতিমধ্যে কৈয়ে গৈছে ব্ৰহ্মপুত্ৰ অসমীয়াৰ আয়ুস ৰেখা গতিকে ব্ৰহ্মপুত্ৰ যেনেকৈ অসমীয়া জাতিৰ আয়ুস ৰেখা মই ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম ঠিক সেইদৰে আমি লখিমপুৰ জিলাত সোৱণশিৰি আৰু ৰঙা নদীও আমাৰ লখিমপুৰ জিলা আৰু ধেমাজি জিলাৰ মানুহখিনিৰ কাৰণে এক আয়ুস ৰেখা বুলি আমি গণ্য কৰিম আমি জানিব বিচাৰিম সোৱণশিৰি নদীৰ এক বৰ্ণাঢ্য সোণোৱালী ইতিহাস আছে এই সোৱণশিৰি নদীৰ ইতিহাস সম্পৰ্কে আপুনি দুআষাৰমান আমাক কওক সোৱণশিৰি নদীৰ ইতিহাস সোণোৱালী নহয় স্বৰ্ণগৰ্ভা এই সোৱণশিৰি নদী আৰ্য সভ্যতাৰ কালৰ ইতিহাস আমি বিচাৰি নাপালোঁ কেতিয়াবা তাৰ পাৰত বেদমন্ত্ৰৰ আমাৰ ঋষিমুনিসকলৰ বেদমন্ত্ৰৰ ধ্বনি আমি সুৰ শুনো এই সময়ৰ লিখিত ইতিহাস নাথাকিলেও আমি জানো যে এই অঞ্চলটো এসময়ত
ঋষিমুনিসকলৰ কাৰণে তেওঁলোকৰ জ্ঞান চৰ্চাৰ এক কেন্দ্ৰ আছিল আৰু সোৱণশিৰি নদীৰ পাৰৰ যোনটো সভ্যতা ইতিহাস এই নদীখনক সাৱটিয়েই এচাম মানুহে নিজৰ জীৱন সোণোৱালী কৰিছিল তাৰ প্ৰমাণ সোণোৱালসকলে ইয়াৰ পাৰতে সোণ চালি তেওঁলোক সোণোৱাল হৈছিল যিসকলৰ হাতত এতিয়াও সেই পুৰণি কিছু বস্তু আছে যাৰ দ্বাৰা তেওঁলোকে সোণ নিষ্কাশন এসময়ত কৰিছিল লখিমপুৰ কিহত বিখ্যাত বুলি এসময়ত যদি আপুনি শুনা যায় সমগ্ৰ ভাৰতবৰ্ষলৈ বিয়পি পৰে যে আপোনাক এটা কথাই ক'ব যে শস্যে মৎস্যে উভয় নদী লখিমপুৰ আমি ভাৰতবৰ্ষৰ বিভিন্ন চহৰলৈ কেতিয়াবা গ'লে এতিয়াও সুধে আমাক লখিমপুৰৰ মাছ আছেনে সেয়া মাছ অন্য নহয় সোৱণশিৰিৰ মাছ এই মাছেৰে সমৃদ্ধ আছিল আৰু ইয়াৰ দুয়োপাৰে সভ্যতাসমূহ লৈ উঠিছিল সোৱণশিৰি নদীৰ পুৰণি কালত আমাৰ মানুহৰ স্পষ্ট ধাৰণা নাছিল যে নদীখন ক'ৰ পৰা ওলাইছে বহুতে ভাবিছিল যে অৰুণাচলৰ পৰা ওলাইছে আৰু কিছুমানে ভাবিছিল বিশেষকৈ ব্ৰিটিছ যেতিয়া প্ৰথম ইয়ালৈ আহিছিল তেওঁলোকে ভাবিছিল যে আমাৰ চাম্পু নদীৰ লগত সম্পৰ্ক এটা আছে অৰ্থাৎ চাম্পু নদীয়ে সোৱণশিৰি কিন্তু ব্ৰিটিছসকলে বিশেষকৈ কেপ্টেইন উৎসৱ তেওঁ নিজে ইয়াৰ উৎসলৈকে সন্ধান চলালে এই নদীখনৰ দৈৰ্ঘ্য হৈছে মুঠ 520 কিলোমিটাৰ তাৰে টিবেটত নদীখনৰ 190 কিলোমিটাৰ আছে আৰু অৰুণাচলত 200 কিলোমিটাৰ বৈ গৈছে আৰু বাকী আমাৰ লখিমপুৰ বা অসমত 130 কিলোমিটাৰ পথ সোৱণশিৰি অতিক্ৰম কৰিছে মোহনালৈকে এতিয়া আমাৰ বহুতে ভাবে যে ৰঙা নদী এখন বেলেগ নদী ৰঙা নদীৰ দিক্ৰং বেলেগ নদী নহয় সোৱণশিৰি উপনদী কাৰণ সোৱণশিৰিয়ে মোহনাত ব্ৰহ্মপুত্ৰত লিংক যোৱাৰ আগতেই দিক্ৰং আৰু ৰঙা নদী আই সোৱণশিৰিত পৰিছে এই গোটেই কথা বতৰাবিলাক একেবাৰে সলনি কৰিলে 1950 চনৰ যিটো বৰ ভূমিকম্প আহিলে সি সোৱণশিৰিৰ বুকু বাম কৰিলে সোৱণশিৰিৰ আগত যি সৃজনী ক্ষমতা আছিলে বা সোণ মানুহে যি বিচাৰিছিলে আৰু সোৱণশিৰিৰ কিছু চৰিত্ৰ সলনি কৰিলে আগতে সোৱণশিৰিয়ে এনেকৈ গৰা খোৱা নাছিল এনেকৈ গাঁও ভাঙি দিয়া নাছিলে সুশান্ত নদী সমাহিত নদী হিচাপে সোৱণশিৰি গৈ আছিলে গতিকে তাৰপিছত নদীয়ে গতিও সলালে আৰু এতিয়া শেহতীয়াকৈ সোৱণশিৰি নদীয়ে ঘাগৰ নদীত নিজৰ পুৰণি সুঁতি এৰি ঘাগৰ নদীৰ লগত মিলি গ'ল আগতে ঘাগৰ সোৱণশিৰি এখন উপনৈ আছিলে কিন্তু এতিয়া এক হৈ গ'ল এই ঘাগৰ আৰু সোৱণশিৰি আচলতে লখিমপুৰৰ মাছৰ ভঁৰাল আছে ছাৰ আপুনি কৈছে সোৱণশিৰি নদীয়ে চৰিত্ৰ সলনি কৰিছে আজি কেইবছৰমানৰ আগলৈকে দেখা গৈছে যে লখিমপুৰ চহৰলৈ সোৱণশিৰি ঘাটৰ পৰা লখিমপুৰ চহৰলৈ প্ৰায় 18 কিলোমিটাৰমান দূৰত্ব আছিলে কিন্তু ৰিচেণ্ট যিটো ডাটা পোৱা গৈছে প্ৰায় এতিয়া 8 কিলোমিটাৰমানহে এৰিয়েল ডিষ্টেঞ্চ আছে লখিমপুৰ চহৰলৈ এটা ভাবুকি কঢ়িয়াই আনিছে আৰু প্ৰতি বছৰে এই গৰাখহনীয়া পৰিমাণটো বাঢ়ি গৈছে ছাৰ এই ক্ষেত্ৰত আপোনাৰ মতামত আমি জানিব বিচাৰিম হয় আপুনি ঠিকেই কৈছে 1950 চনৰ ভূমিকম্পৰ পাছত সোৱণশিৰিৰ বুকু বাম হৈ গ'ল আৰু সোৱণশিৰিৰ সেই সোণ কঢ়িওৱা সোণো মানুহে বিচাৰি নোপোৱা হ'ল আৰু সোৱণশিৰিৰ গতিপথ ঘনাই সলনি কৰিব লাগিল আগৰ যিফালেদি সোৱণশিৰি বৈছিল সেইটো এতিয়া মৰাহতি হ'ল আৰু নিজৰ এখন উপনদীত আহি বৰ্তমান সোৱণশিৰিয়ে অৱস্থান কৰিছে আৰু প্ৰবল গৰাখহনীয়াই সোৱণশিৰিৰ পাৰৰ বহু গাঁও ইতিমধ্যে নিচিহ্ন কৰিছে বহু পৰিয়াল উচ্ছন কৰিছে আৰু এতিয়া অতি তীব্ৰ গতিত লখিমপুৰ চহৰৰ ফালে ধাৱমান আপুনি আচৰিত পাব প্ৰত্যেক বছৰত সোৱণশিৰিৰ গতি লখিমপুৰ চহৰৰ ফালে আগবঢ়া গতি 1.5 কিলোমিটাৰ
প্ৰতি বছৰ আৰু যোৱা বছৰ আমাৰ বাধা কৰাত ফৰেষ্ট অফিচটো গৰাখহনীয়াই লৈ গৈছে মানুহৰ চকুৰ আগত লৈ গৈছে মানুহৰ চকুৰ আগতে একদম এটা কাৰ্যালয় নষ্ট হৈ গৈছে যদি চৰকাৰে কোনো ব্যৱস্থা নলয় আশা কৰিছোঁ অহা 9 বছৰ বা 12 বছৰৰ ভিতৰত লখিমপুৰ চহৰৰ উত্তৰ লখিমপুৰ চহৰৰ মালপানী চাৰিআলি সোৱণশিৰি নদী বব যদি এই চৰিত্ৰই থাকে আৰু তেতিয়া উত্তৰ লখিমপুৰ মৌজাৰ আধা অংশ লীলাবাৰীকে ধৰি আপুনি বিশেষকৈ এই তেলাহী গোটেই মূল অংশটো নদীয়ে শোষণ কৰিব বুলি আপুনি এটা ধাৰণা কৰিব পাৰে কিন্তু চৰকাৰে এতিয়ালৈকে এই বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা দেখা পোৱা নাই আমি এটা কথা জনশ্ৰুতিৰ কথা এইখিনিতে উল্লেখ কৰিছোঁ মানুহৰ মুখত এক জনশ্ৰুতি চলি আহিছে যে ঘাগৰ নগৰ হ'ব সোৱণশিৰিৰ ৰঙানদীৰ লগত বিয়া হ'ব আৰু পাৰুলি গছত বান্ধিব নাম পাৰুলি গছ আছে বৰ্তমান চুতীয়াগাঁও আৰু উত্তৰ লখিমপুৰৰ DC কোৰ্ট অৰ্থাৎ কাছাৰী কাছই বোলে কণী পাৰিব হয় এতিয়া তেতিয়ালৈকে কাছ থাকে নাথাকে নাজানো কিন্তু নদীখন যে আহি আছে আৰু একো ব্যৱস্থা নল'লে উত্তৰ লখিমপুৰ চহৰৰ আৰু উত্তৰ লখিমপুৰ কাষৰীয়া অঞ্চলৰ সাংঘাতিক এক বিপদ এই কথা খুবেই স্পষ্ট আৰু সোৱণশিৰিৰ গৰাখহনীয়াৰ অন্য এটা দিশ মই উন্মোচন কৰিব বিচাৰিছোঁ আপোনালোকক যে নদী মাটি ই যেনেকৈ সমস্যা সৃষ্টি কৰে সি তেনেকৈ সমাধানো কৰে আমাৰ নদীৰ পাৰত আপুনি দেখা পাব ঝাও বন হয় ঝাও বনৰ শিপা ইমানেই বেছি আৰু ইমানেই গভীৰলৈ যায় সি বালিক ধৰি ৰাখিব পাৰে কিন্তু মানুহৰ জলবিস্ফোৰণ বা মানুহৰ প্ৰব্ৰজনৰ চৰিত্ৰই নদীৰ পাৰো দখল কৰিলে আৰু তেওঁলোকে নদীৰ পৰা সকলো পোৱা স্বত্তেও তেওঁলোকে সেই ঝাও বনবিলাক কাটি তাক ডাঙৰ হ'ব নেকি বালি ধৰি ৰাখিব পৰা চৰিত্ৰ মোৰ মতে অকল ঝাও বনৰ আছে গতিকে নদীক যদি সুৰক্ষিত কৰিব লগা হয় ঝাও বনৰ অৰণ্য নদীৰ দুয়ো কাষে হ'ব লাগিব নদীৰ বুকু দ কৰাৰ উপৰিও সোৱণশিৰি এতিয়া মূল সমস্যা হৈছে তাৰ বুকুত কিছুমান চৰ বহি গৈছে ফলত তাৰ বহন ক্ষমতা কমি গৈছে সি কিনাৰত দি গৰা খহাই পেলাই সেই পানীখিনি বৈ যাব বিচাৰে এতিয়া মেকং নৈ হৈছে এক সম্ভাৱনা তাত বহুত মানুহ বাস কৰে তাতে নদীৰ মাজতে বেংক আছে নদীৰ মাজতে দোকান আছে সকলো ব্যৱস্থা আছে আমাৰ সোৱণশিৰি এক সম্ভাৱনা সোৱণশিৰিৰ সকলো ধৰণৰ সম্ভাৱনা আছে সোৱণশিৰিৰ কালৰূপে নিশেষ কৰিব নেকি আমাৰ চহকী সাংস্কৃতিক ঐতিহ্য তথা জীৱনশৈলী গুৰু দুজনাৰ অৱদানেৰে সংপৃক্ত আমাৰ কলা কৃষ্টি তথা নান্দনিক আনন্দৰাশিক নদীৰ কোবাল সোঁতে উটুৱাই নিব নেকি যিদৰে ঘাগৰি মাজিৰ স্মৃতি বিজড়িত ভেটি বাৰী মাটি সোৱণশিৰিৰ বলিয়া বানে উটুৱাই লৈ গ'ল এনেবোৰ দুৰ্ভাৱনাই আমাৰ মনৰ মজিয়াত মাজে মাজে ভুমুকি মাৰে মধুৰ মুৰাৰী হে বৃন্দাবনে খেলত মধুৰ মুৰাৰী মোহন মধুৰ
ঘাগৰিমাজিৰ ইতিহাস অধ্যয়ন কৰি আমি এতিয়া উপস্থিত হৈছোঁ কুচিয়ামাৰী প্ৰাথমিক বিদ্যালয়ত। ইয়াৰে প্ৰধান শিক্ষক বিশিষ্ট লিখক চক্ৰধৰ সোণোৱালদেৱৰ পৰা আমি ঘাগৰিমাজি সম্পৰ্কে কিছু কথা জানি লওঁ। ছাৰ, মাধৱদেৱৰ লগত ঘাগৰিমাজিৰ এক আত্মিক সম্পৰ্ক আছিলে। এই সম্পৰ্কৰ কেনেকুৱা আছিলে বা তেখেতৰ লগত মানে কেনেকুৱা এটা যোগসূত্ৰ মাধৱদেৱৰ লগত ঘাগৰিমাজি কেনেকুৱা এটা যোগসূত্ৰ স্থাপন হৈছিল এই বিষয়ে অকণমান আমি জানিব বিচাৰিম। এনেই আমি 78 1978 চনত যেতিয়া হৰতুলি কৰিব গৈছোঁ আমি বনাব, সেইটো কদম বনাঞ্চল হয়। এই বনাঞ্চলটো ভিক্টোৰিয়া ৰাণী দিনৰ বনাঞ্চল। এই বনাঞ্চলত আমি যিটো ঘাগৰিমাজিৰ ক্ষেত্ৰ ঠাই জন্ম তেখেতকে বাসস্থান কৰা ঠাই আমি দেখিছোঁ। এতিয়া সোৱণশিৰি নদীত যা গৈছে তাতে ঘাগৰিমাজি বসতিস্থল বুলি জনা যায়। বিভিন্ন হেৰি কি কয় চৰিত পুথিবিলাকৰ পৰা আমি পাইছোঁ যে এই ঘাগৰিমাজি মাধৱদেৱৰ দেউতাকৰ লগত আঁতৰি সম্বন্ধ আছিল। মাধৱদেৱৰ জন্ম আছিল কাজিকটা ৰঙাজানত। তাতে কিছু কিছু লোকৰ মতে 7 বছৰ আৰু কিছু কিছু লোকৰ মতে 6 বছৰ কাল থকাৰ পিছত যেতিয়া দুৰ্ভিক্ষ হ'ল, দুৰ্ভিক্ষ হোৱাৰ কাৰণে এনেকৈ উজাই আহি এই ঘাগৰিমাজি তাত তেখেতৰ আঁতৰি ঘৰ, তাৰমানে মাধৱদেৱৰ দেউতাকৰ আঁতৰি ঘৰত 12 বছৰ কাল আছে। ইয়াতে মাধৱদেৱৰ ভনীয়েক উৰ্বশী জন্ম হৈছে। উৰ্বশী যেতিয়া 12 বছৰ হৈছে বিয়া দিবৰ সময় হোৱাৰ কাৰণে তেখেতলোকে ইয়াৰ পৰা গতিয়াই গৈছে। এইটো আমি চৰিত্ৰ পুথিৰ পৰা আমি জানিব পাৰিম। ঘাগৰিমাজিৰ সেই স্থানো নাই বা সেই ঘাগৰ নদীও নাই। গতিকে ঘাগৰিমাজি থকাৰ সময়ত এই ঘাগৰৰ যিটো মানে বৈচিত্ৰ্য সেই সম্পৰ্কে আমি আপোনাৰ পৰা অকণমান জানিব বিচাৰিম। আমি আগতে জনামতে তাতে মানে বহুতো ডাঙৰ ডাঙৰ পুখুৰী আছিলে কেইবাটাও, আৰু পুখুৰীত আমি মাছ মাৰি পাইছোঁ। এতিয়া ঘাগৰ আৰু এৰা ঘাগৰ বুলি দুখন নদী সুঁতি আছিলে, তাৰ মাজতে এই ভেটিটো আছিলে। আমি 1978 চনত ইয়াতে থাকি মই এই বিদ্যালয়খন খুলিছিলোঁ। তাতে সৰিয়হ খেতি কৰিব গৈছোঁ। তাতে ভেটিটো আছে আৰু 3জোপা লেটেকু গছ আছিলে। ভেটিটো তেতিয়া আছিলে, তাতে আমি সৰিয়হ গৈছোঁ এই ভেটিৰ ওচৰতে। তাৰপিছতে এই ভেটিটো উদ্ধাৰৰ কাৰণে মানে বংশী দত্ত ছাৰকে ধৰি কেইবাজনেও তাতে গৈছিলোঁ। গৈ চৰকাৰৰ ওচৰত হেৰি কৰি মাটিটো ল'ব খুজিছিলে, 1 বিঘা মাটি দিছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত এই সোৱণশিৰি নদী আহি গোটেই ভেটিটো চিন নাইকিয়া কিন্তু চিহ্নটো আছিলে। সেই সময়ত এনেকুৱা মানে সেই কিবা ফটো লোৱাৰ ব্যৱস্থা নাছিল কাৰণে ৰাখিব পৰা নহয়, এইটো কালৰ বুকুত নাইকিয়া আছিলে। ঘাগৰিমাজিৰ সন্ধানত আমি বহুকেইগৰাকী ধৰ্মপ্ৰাণ ব্যক্তিৰ কাষ চাপিছিলোঁ। নামঘৰ, সত্ৰ তথা আধ্যাত্মিক ক্ষেত্ৰত ঘাগৰিমাজিৰ প্ৰতিধ্বনি শুনাৰ প্ৰয়াস কৰিছিলোঁ। দেউতা, আপোনালোকৰ এই ঘূনাসুঁতি অঞ্চলত শ্ৰী শ্ৰী মাধৱদেৱ ক্ষেত্ৰ এখন প্ৰতিষ্ঠা হৈছে বুলি আমি গম পাইছোঁ। এই মাধৱদেৱ ক্ষেত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই অঞ্চলৰ লোকসকলৰ অকণমান অৱদানৰ কথা ক'ব নেকি? অঞ্চলৰ মাধৱদেৱৰ ক্ষেত্ৰৰ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ ক্ষেত্ৰত আমি জানো যে এই বেতনী দেৰগেগাং আৰু বদাকৰা তাৰ মাজতে গাগৰ নদীৰ পৰা মানে অন্ততঃ 3 কিলোমিটাৰ হ'ব। এই অঞ্চলত মানে মহাপুৰুষ মাধৱদেৱে তেওঁৰ পৰিয়ালে গৃহবাসী লৈ তাতে ঘাগৰৰ পাৰত বাস কৰা গোবিন্দমাজি ওৰফে ঘাগৰিমাজিৰ পূৰ্বৰ জীৱন সম্পৰ্কে আমাৰ হাতত বিশেষ তথ্য আহি নপৰিল যদিও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মতে নাৰায়ণপুৰৰ হৰিশিঙা বৰাৰ উজিৰৰ নাৱতে মাধৱদেৱৰ পূজনীয় পিতৃ গোবিন্দগিৰি ওৰফে বৰকণাগিৰিৰ সৈতে ঘাগৰিমাজিৰ প্ৰথম চিনাকি। আনহাতে কথাগুৰু চৰিত্ৰত উল্লেখ থকা মতে বান্দুকাত মাজিৰ সৈতে গোবিন্দগিৰিৰ পৰিচয় ঘটিছিল। পৰৱৰ্তী সময়ত মাজি অসম মুলুকৰ উত্তৰ লখিমপুৰৰ ঘাগৰ নদীৰ পাৰত সংস্থাপিত হৈছিল। আমি সাক্ষাৎ কৰিছিলোঁ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী থানৰ পৰিচালনা সমিতিৰ সভাপতি তথা মাজুলীৰ প্ৰসিদ্ধ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, লখিমপুৰ ঘাৰমৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমকৃষ্ণ দেৱগোস্বামী আৰু ঘাৰমৰাৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণুদেৱ গোস্বামী দেৱক। মহাপুৰুষ মাধৱদেৱে
এটা সময়ত ইয়াৰ পৰা বিতাড়িত হৈছিল কি পৰিস্থিতিৰ কাৰণে মহাপুৰুষ মাধৱদেৱ এই নিজৰ জন্মস্থানৰ পৰা যাব লগা হৈছিল কিছু কাল তেখেতে ইয়াতে অতিবাহিত হোৱাৰ এই সময়ত ইয়াতে দুৰ্ভিক্ষ বা এনেধৰণৰ চৰিত্ৰ মতে আমি তেনেধৰণৰ পাওঁ আৰু তাৰ পৰৱৰ্তী সময়ত তেখেতে সেই সময়তেই মনত কিছু খোৱা বোৱা বা এই ধৰণৰ সমস্যা আজি যেতিয়া হৈছিল আৰু তেতিয়া তেওঁ পিতৃয়েকক কৈছিলে যে আমি অন্য জেগালৈ যাব পাৰোঁ নেকি তেতিয়া তেওঁ পৰামৰ্শ কৰিছিল আৰু তেতিয়া তেখেতে কৈছিলে যে তেওঁ এজন বন্ধু আছে পৰিয়ালৰ তালৈ যোৱাৰ কথা কৈছিলে সেই তালৈ গৈ ৰাতিটো তাত থকাত তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল আৰু পৰৱৰ্তী সময়ত তেতিয়া ক'লে যে আৰু ইয়াত থকাৰ সুবিধা নহয় আৰু তেতিয়া অন্য জেগাত আমি চিন্তা চৰ্চা কৰিব পাৰোঁ নেকি মাধৱ পুৰুষে তেতিয়া কোৱাত তেতিয়া পিতৃয়ে মাধৱ পুৰুষক কৈছিলে যে মোৰ শৈশৱৰ এজন বন্ধু আছে যি মাঝিৰ মানে ঘাগৰি মাঝিৰ কথা কৈছে আমি ঘাগৰলৈ যদি যাওঁ আৰু মাঝিৰ তাতেই আমি হয়তো থাকিব পৰা সুবিধা হ'ব পাৰে আৰু তেতিয়া তেখেতসকলে সেই নদীৰ ঘাগৰৰ পাৰত গৈ যেতিয়া আগবাঢ়ি যোৱাত ঘাগৰৰ নদী পাৰ হ'ব লগা এটা ব্যৱস্থা আছিল আৰু তেতিয়া ঘাগৰৰ লগত যথেষ্ট মাধৱ পুৰুষৰ দেউতাকৰ এটা আত্মীয়তা আছিল আৰু যাৰ কাৰণে নদীৰ পাৰলৈ গৈ মিত্ৰ বুলি মানে মাতাৰ লগে তেখেতে তেওঁ সেই সিপাৰত তেওঁৰ কোনো এগৰাকী মহিলাই পানী নিবলৈ আহিছিল আৰু তেতিয়া সেই শুনা পাই পেলাই ঘৰত খবৰ দিয়াতে ঘাগৰি মাঝিৰে আহি নৌকা লৈ পেলাই তেওঁক আচলতে আত্মিকভাৱে লৈ গৈছিল আদৰ সাদৰে তেওঁক নি পেলাই তেওঁ গৃহতে ৰখাৰ ব্যৱস্থা কৰিছিল আৰু তেতিয়া সেই তাতেই তেওঁক সম্পূৰ্ণ শুশ্ৰূষাতে ৰাখি নিজৰ আত্মিকভাৱে তাতেই বসবাস কৰাৰ এটা ব্যৱস্থা আৰু চৰিত্ৰৰ মতে মাধৱ পুৰুষৰ ভনীয়েক কৰ জন্ম তাতেই পাওঁ আৰু আমি ভাবোঁ ঘাগৰৰ লগত এটা মাধৱ পুৰুষৰ পৰিয়ালৰ এটা আত্মিক সম্পৰ্ক আছে আৰু যাৰ কাৰণে ইয়াত দুৰ্যোগ হোৱাৰ সময়তে সেই সময়ছোৱাত তেখেতে তাতেই সম্পূৰ্ণৰূপে অতিবাহিত কৰাৰ এটা ব্যৱস্থা কৰিছে বুলি আমি ঘাগৰি মাঝিৰ পৰৱৰ্তী জীৱনো ঘটনাবহুল ঘাগৰৰ পাৰত বিভিন্ন উপদ্ৰৱৰ সন্মুখীন হোৱাত তেখেতে ঠিকনা সলনি কৰি নামনি অসমৰ ফালে সপৰিয়ালে প্ৰত্যাগমন কৰে মহাপুৰুষ মাধৱদেৱৰ প্ৰত্যক্ষ সহযোগত তেখেতৰ পৰিয়াল সহিতে সৰ্থেবাৰীৰ সমীপৰ গুমুৰাত সংস্থাপিত হয় আমি আজি উপস্থিত হৈছোঁ সাংস্কৃতিক মহাসভাৰ অসমৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত শংকৰ দাস ডাঙৰীয়াৰ গুৱাহাটীস্থ বাসগৃহত মহাশয় নমস্কাৰ আমি ইতিমধ্যে কেইবাটাও প্ৰবন্ধ পঢ়িছোঁ আপোনাৰ আৰু সেই প্ৰবন্ধসমূহ পঢ়ি আমি এটা কথা অৱগত হৈছোঁ যে আপুনি ঘাগৰি মাঝিৰ বংশধৰ আপুনি কি তথ্যৰ ভিত্তিত ঘাগৰি মাঝিৰ বংশধৰ বুলি দাবী কৰে এই বিষয়ে আমি দুআষাৰ মান আপোনাৰ পৰা জানিব বিচাৰিম আমি জন্মসূত্ৰে বৰপেটা সত্ৰ নগৰী বৰপেটাৰ মানুহ আৰু আমাৰ পূৰ্বপুৰুষ সত্ৰৰ লগত জড়িত মই যেতিয়া লখিমপুৰলৈ যাওঁ আৰু লখিমপুৰত চাকৰি কৰা সূত্ৰে মই তাত গম পালোঁ যে ঘাগৰি মাঝি সেই অঞ্চলৰ মানুহ আছিল আৰু তেতিয়া সোৱণশিৰিৰ উপনৈ সেই অঞ্চলতো মই চাব গৈছিলোঁ আৰু যেতিয়া অলপমান অধ্যয়ন কৰি গম পাইলোঁ যে ঘাগৰি মাঝি সেই অঞ্চলৰ তাৰপিছত মাধৱদেৱক 14 বছৰ 6 মাহ তেওঁৰ বাসগৃহতে ৰাখি তেওঁলোকক লালন পালন কৰি পঠাই দিয়া সেই ঘাগৰিৰ আমি গৌৰৱান্বিত হৈছিলোঁ আৰু আহি পিছত গুমুৰা সত্ৰত তেওঁ স্থায়ীভাৱে থাকি তাৰপিছত মাধৱদেৱৰ নিৰ্দেশত বৰপেটালৈ যোৱা এই কথাটো আমি জানো আৰু মাধৱদেৱৰ নিৰ্দেশত মথুৰা দাস বুঢ়াতাৰ লগত তেওঁৰ চিনা পৰিচয় আৰু সান্নিধ্য লাভ কৰে আৰু সেই সূত্ৰে সত্ৰৰ নিচেই ওচৰতে গলয়া বিল বুলি কয় আমাক তাতে সংস্থাপিত কৰে সেই পৰিয়াল 15টা যি অৱশিষ্ট এতিয়াও আছে সেই গলয়া বিলৰ পাৰতে তাৰ অৱশিষ্ট যদিও নাই ভূমিকম্প মহামাৰীত এইবিলাক কিছু নিশ্চিন্ন হৈছে তথাপি গলয়া বিলৰ অৱশিষ্ট এটা আছে আৰু আমি সেই সূত্ৰে আমাৰ পূৰ্বপুৰুষ সকলো সত্ৰৰ পৰম্পৰা অনুসৰি আৰু ঘাগৰি মাঝিৰ পিনৰ পৰাই আমি তাত জড়িত বুলি আমি নিশ্চিতভাৱে জানো আৰু সেই সূত্ৰে অধ্যয়নৰ জড়িত আমি যিখিনি মূলমূত্ৰ পাইছোঁ আমি নিশ্চিত হৈছোঁ যে আমি ঘাগৰি মাঝিৰ ফালৰ
দেখো মাই আবত নন্দকো বৰপেটা জিলাৰ সৰ্থেবাৰী সমীপৰ গৌমুৰা সত্ৰত। এই সত্ৰখনৰ এটা সোণালী ইতিহাস আছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1581 চনতে প্ৰতিষ্ঠা কৰিছিল। এয়া আমাৰ লগত আছে এই গৌমুৰা সত্ৰৰ সত্ৰাধিকাৰ হেমকান্ত মহন্তদেৱ। আহক আমি মহন্তদেৱৰ পৰা এই গৌমুৰা সত্ৰৰ প্ৰতিষ্ঠাৰ সম্পৰ্কে কিছু কথা জানি লওঁ। মহাপুৰুষ মাধৱদেৱে এই সত্ৰখন প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্যই আছিল উজনিৰ পৰা অহা ঘাগৰি মাঝিক সংস্থাপন দিয়াৰ, আৰু তেখেতে ইয়াৰ অঞ্চলৰ মানুহে প্ৰথমতে অৱস্থাত হেৰ জ্ঞান কৰিছিল যে নিজ মানুহ বুলি ভাবিছিল। গতিকে সেইকাৰণে এই সত্ৰখন প্ৰতিষ্ঠা কৰি মাধৱদেৱ 6 মাহ 14 দিন থাকি তেখেতক যে কোনো হেৰ জ্ঞান কৰিব নালাগে, তেখেত যে এজন উচ্চ বংশৰ মানুহ আৰু পিতৃৰ সখী, আৰু সেই সূত্ৰে তেওঁক সংস্থাপন দিয়াৰ উদ্দেশ্যে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। আমি আজি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা শাখাৰ নামঘৰত। আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণৰ সদস্য শ্ৰীযুত ৰমাকান্ত তাইদেৱ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি মিচিং ৰাইজৰ সঁহাৰি কেনেধৰণৰ বাৰু? সঁহাৰিটো যথেষ্ট আছে বাৰু। এতিয়া এটা কথা হ'ল মানে আমাৰ আইসকল মানে একেবাৰে নিৰক্ষৰ, নিজে পঢ়ি পেলাই মানে নিজে বুজিবলৈ মানে উপায় নাই। কিন্তু এনেকৈ বাপসকলে যিসকল অক্ষৰ লোক আছে সেইসকলে বুজাই পঢ়াই শাস্ত্ৰ ভাগৱত পঢ়ি মানে এই অৰ্থখিনি ভাঙি পাতি তেওঁলোকৰ মনত সোমাই দিব পাৰিলে তেওঁলোকে ঈশ্বৰ বিশ্বাসটো আছে। ঈশ্বৰ বিশ্বাস মানে এক দিনে নাই, এই কথাটো একেবাৰে পূৰ্ণভাৱে বিশ্বাস আছে। আমি আজি লগ পাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য ডাক্তৰ নৱকৃষ্ণ ৰাজখোৱাদেৱ। আমি ৰাজখোৱাদেৱৰ পৰা জানিব বিচাৰিম ঘাগৰি মাঝি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই কেনেধৰণৰ পদক্ষেপ লৈছে, বা তেখেতক ঘাগৰি মাঝি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰিকল্পনা কি আছে? ধন্যবাদ। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য গুৰুজনাৰ প্ৰৱৰ্তিত এখন হৰিনাম নামৰ প্ৰধান সূতা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ চৰিতপুথি খ্যাত এই ঘাগৰি মাঝিৰ গৃহত তেওঁ পিতাকৰ লগত 14 বছৰ কাল কটাইছে। যিসকলে মাধৱদেৱৰ চৰিতপুথি পঢ়িছে বা জীৱনী পঢ়িছে সেই সকলোৱে জানে ঘাগৰি মাঝিৰ কথা। আৰু সেই ঘাগৰি মাঝিৰ যিখন গৃহ আছিল সেই গৃহখন কালৰ বুকুত সোৱণশিৰীৰ বুকুত যা গৈছে, সেই কথাও সকলোৱে জানে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কথাটো যেতিয়া অৱগত হৈছিল, মই যেতিয়াৰ পৰা জড়িত হৈ আছোঁ 90 দশকৰ পৰাই এই ঘাগৰি মাঝিৰ ক্ষেত্ৰখন আমি বা ঘাগৰি মাঝিৰ গৃহখন আমি উলিয়াবৰ কাৰণে আৱিষ্কাৰ কৰিবৰ কাৰণে আমি যৎপূৰ্ণ চেষ্টা চলাই আহিছোঁ। আৰু 90 দশকৰ পৰাই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশিষ্ট বাসকল, বিশেষকৈ প্ৰয়াত আমাৰ বংশী দত্ত ছাৰ সকলোৱে জানে, তেখেতৰ লগতে প্ৰয়াত হেম শইকীয়া, আমাৰ বৰ্তমান জীৱিত লীলা দত্ত, এইসকলৰ লগতো আমি চেষ্টা চলাইছিলোঁ, আমি গৈছিলোঁ। আৰু সেই সময়ত মানুহৰ মুখত শুনিছিলোঁ লাইলিঙীয়া এটা জানৰ কথা শুনিছিলোঁ। আৰু সেই লাইলিঙীয়া জানটো বিচাৰি আমি যেতিয়া গৈছিলোঁ তেতিয়া স্থানীয় লোকৰ পৰা আমি গম পাইছোঁ যে সেই লাইলিঙীয়া জানটো সেই মুহূৰ্তত সোৱণশিৰীৰ বুকুত যা হ'ল। আৰু আমি সেই সময়ত আমি এটা সিদ্ধান্তলৈ আহিলোঁ যে ঘাগৰি মাঝিৰ ক্ষেত্ৰখনত বৰ্তমান কোনো মানে আমাৰ এটা স্থাৱৰ এটা নিশ্চিত এটা স্থান দেখুৱাব নোৱাৰিলে। কিন্তু আমি ঘূনাসুতিলৈ যেতিয়া গৈছিলোঁ, ঘূনাসুতিৰ আমাৰ টুলকামিলি বাপে মোক কৈছিল যে মাধৱ পুৰুষ জীৱিত কালত যেতিয়া এই 14 বছৰ কাল ইয়াত আছিল
তেওঁ সেই ঘূনাওতিৰ আশে পাশে তেওঁ বিচৰণ কৰিছিল গতিকে তেওঁলোকে মানে আজু ককাসকলৰ দিনৰ পৰা মুখে মুখে কিছুমান কথা শুনি আহিছিল যে সেই ঘূনাওতিখনৰ সেই অঞ্চলটো মাধৱদেৱৰ মানে বিচৰণস্থল আছে আৰু এই তাকে কেন্দ্ৰ কৰি এই টুকামি ইতিমধ্যে আপোনালোকে লগ পাইছে টুকামিনী দেৱে মোৰ লগত লগ লাগি পেলাই তাত এটা আমি নামঘৰ বনাইছিলোঁ তেওঁলোকে ক'ব বিচাৰে যে ইয়াতে ঘাগৰি মাঝি মানে চিন স্বৰূপে ক'ব বিচাৰিছিল কিন্তু আমাৰ এটা চেণ্টিমেণ্টৰ কথা আছে যে ঘাগৰি মাঝি বুলি ক'লে অন্ততঃ এই ঘাগৰ অঞ্চলৰ আমাৰ বধাকৰ অঞ্চলৰ ফালে মানুহৰ আৱেগিকতা জড়িত আছে গতিকে মই ভাবিলোঁ যে তাত আমাৰ মহাপুৰুষ মাধৱদেৱৰ এখন স্মৃতি চিন হিচাপে শ্ৰী শ্ৰী মাধৱদেৱ ক্ষেত্ৰ প্ৰতিষ্ঠা হওক সেইখন আমি দেখিছোঁ চালুকীয়া অৱস্থাত আছে কিন্তু ঘাগৰি মাঝি বুলি ক'লে এই বধাকৰ অঞ্চলতে আমি বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ বধাকৰাৰ যিখন প্ৰাথমিক শাখা আছে প্ৰাথমিক শাখা যিভাগ নামঘৰ আমাৰ প্ৰয়াত ৰেৱত শইকীয়া দেৱে তেখেতে মাটি দান কৰিছিল আৰু তেখেতে এটা কথাই কাৰণে মাটি দান কৰিছিল যে যদি ঘাগৰি মাঝিৰ নামত যদি ইয়াত নামঘৰ সাজে মই মাটি দান কৰিম আৰু আমি লখিমপুৰ আঞ্চলিক শাখাই তাতেই আমি মাধৱদেৱৰ ঘাগৰি মাঝিৰ ক্ষেত্ৰৰ আমি চিন স্বৰূপে আমি তাতেই এটা মানে নামঘৰ বনাইছোঁ কোনো ধৰণৰ বিনিময় নিবিচৰাকৈ কাৰোবাক সহায় কৰাটোৱেই পৰোপকাৰ ঘাগৰি মাঝিৰ ব্যক্তিত্বত এই গুণ বিদ্যমান এনে পৰোপকাৰী ব্যক্তিয়ে মানৱীয়তাৰ ভেটি শক্তিশালী কৰে এনে ব্যক্তিয়েই বিশ্বজনীন জীৱনৰ সাৰ্থকতাত প্ৰতিষ্ঠা কৰে আজি আমি উপস্থিত আছোঁ ঘাগৰি মাঝিৰ বংশধৰ লখিমপুৰ বাধাকৰাৰ নিবাসী গোপেশ ডেকাৰ বাসগৃহত ঘাগৰি মাঝি বংশধৰ কিমানটা পৰিয়াল এই লখিমপুৰ জিলাত সিঁচৰিত হৈ আছে লখিমপুৰ জিলাত ঘাগৰি মাঝিৰ বংশধৰ আমি তিনিটাই আছোঁ মোৰ দেউতা পিতামে পিতৃদেৱ হৰিমোহন ডেকা আছিলে আমি এতিয়া এঘৰ আৰু ৰবিৰাম মেধি এঘৰ আৰু ৰবিৰাম মেধিৰ ভায়েক আছিলে পন্থীৰাম মেধি এই তিনিঘৰ মানুহে আছোঁ ডেকা ডাঙৰীয়া আপোনালোকৰ পূৰ্বৰ বাসস্থান ক'ত আছিলে আমাৰ পূৰ্বৰ বাসস্থান বৰ্তমান বৰপেটা জিলাৰ চেঙাগাঁৱত আছিলে আমাৰ মাজত আছে লখিমপুৰৰ এগৰাকী লেখিকা প্ৰতিমা মেধি বাইদেউ আপোনাৰ পৰা আমি জানিব বিচাৰিম ৰবিৰাম মেধিৰ কিছু কথা তেখেত মোৰ শহুৰ দেউতা আৰু মোৰ স্বামী প্ৰয়াত মোহন চন্দ্ৰ মেধি সেই সূত্ৰে ঘাগৰি মাঝিৰ বংশধৰ আমি লগ পাইছোঁ লখিমপুৰ চৰাইমৰীয়া নিবাসী নৱোত্থৰ ব্যক্তি নীলকান্ত বৰা ডাঙৰীয়া নমস্কাৰ দেউতা আমি আপোনাৰ পৰা জানিব বিচাৰিম আপুনি ঘাগৰি মাঝিৰ ভেটিটোৰ প্ৰত্যক্ষদৰ্শী সেই বেতনী অঞ্চলত থকা ঘাগৰি মাঝিৰ ভেটিৰ এটা বৰ্ণনা আপোনাৰ পৰা আমি জানিব বিচাৰিম মই জনাৰ ভিতৰত আমি যেতিয়া ডেকা অৱস্থা আপোনাৰ তেতিয়া আমি তালৈ গৈছোঁ এখন পুৰণি বাৰী পাইছোঁ তাত কমলা টেঙা গছ আৰু কাজি নেমু গছ আৰু এজোপা ডাঙৰ কণমজোপাত পাণ এজোপা আছিলে ইমান শকত হ'ব তাৰ পৰা আৰু এটা কুঁৱা পাইছিলোঁ ইটাৰে বনোৱা আৰু এজোপা কেৰেক গছ আছিলে এই 1.5 বিঘামান মাটি 1.5 বিঘা প্ৰায় 2 বিঘা হ'ব ইমান 2 বিঘা মাটিৰ কেৰেক গছজোপা আৰু ঔটেঙা গছ আছিলে মাজে মাজে আমি তাৰ পৰা কমলা টেঙা আমি ছিঙি খাইছিলোঁ কিনি আদায় হ'ল তাৰ পাছ কোবত আমি যেতিয়া যাওঁ তেতিয়া সেইখিনি নাই মৰিলে গছবিলাক দেউতা আপোনাৰ ঘৰৰ কাষেদি সোৱণশিৰি নৈ বৈ গৈছে এই সোৱণশিৰিৰ বুকুত গেৰুকামুখৰ যিটো জলবিদ্যুৎ প্ৰকল্প সেইটো স্থাপন হৈছে এই গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পই এই অঞ্চলটোত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব বুলি আপুনি ভাবে সেইটো ভাবিছোঁ আমি এতিয়া ৰঙানদীয়ে যিটো কৰিছে যিটো সংসাৰ সৃষ্টি কৰিছে নামনি মানুহখিনি আমাক তাতকৈ বেছি কৰিব বুলি পেলাই আমি অনুভৱ কৰিছোঁ একোগৰাকী মহাপুৰুষৰ জীৱনৰ অন্তৰালত এনে কিছুমান ঘটনা প্ৰবাহ জড়িত হৈ থাকে এনে কিছু ব্যক্তিৰ মহিমাময় ব্যক্তিত্বৰ প্ৰভাৱ পৰিলক্ষিত হয়
যাক উপেক্ষা কৰিলে মহাপুৰুষৰ জীৱন সম্পূৰ্ণ নহয়। ঘাগৰি মাঝি এনে এজন ব্যক্তি যাক আওকাণ কৰি মহাপুৰুষ মাধৱদেৱৰ জীৱনো সম্পূৰ্ণ নহয়। ঘাগৰি মাঝিৰ খ্যাতি যুগ যুগান্তৰলৈ ব্যাপক, কিয়নো ঘাগৰি মাঝি বিশ্বজনীন। এয়াই আমাৰ আন্তৰিক কামনা। জীৱন ক্ষণিকতাৰ সমষ্টি, যেন চিকমিক বিজুলী। তথাপিতো আমাৰ লক্ষ্য কিংবা কামনা হোৱা উচিত উজ্জ্বল নক্ষত্ৰৰ ক্লান্তিহীন জ্যোতি। জীৱনৰ সৰল উপলব্ধি হৈছে প্ৰেমেৰে সকলোকে আঁকোৱালি লোৱা। সংকীৰ্ণ ব্যক্তি স্বাৰ্থক নহয়, সমষ্টিগত স্বাৰ্থকহে আগস্থান দিয়া যুগুত। আহক পৰোপকাৰকেই জীৱনৰ উদ্দেশ্য কৰি লওঁ। আহক আমাৰ হৃদয়ৰ দুৱাৰ খুলি দিওঁ। সোমাই আহক মানৱীয়তাবোধৰ এজাক উমাল বতাহ।